এটা জাতিৰ জীৱন মৃত্যুৰ সন্ধিক্ষণত আমি যুঁজ কৰিছোঁ, কিন্তু সময়ৰ লগে লগে আমি সকলো পাহৰি পেলাইছোঁ। আৰু অসমীয়া জাতিৰ এটা নৈতিক চৰিত্ৰ। যদি আমি পূৰ্বপুৰুষৰ উত্তৰাধিকাৰী হওঁ, তেন্তে ভৱিষ্যত প্ৰজন্মৰ বাবে আমি কি কৰা উচিত? জাতীয় মুক্তিৰ আন্দোলনত প্ৰতিবাদী, বিদ্ৰোহী, মুক্তি প্ৰয়াসী আৰু সংগ্ৰামী আদৰ্শক আমি কবৰ দিয়া নাই জানো? অসম আৰু অসমীয়াৰ জাতীয় জীৱনৰ অনন্তকালৰ উদীপ্ত এক সূৰ্যৰ নাম সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। অসমৰ জনমানসত আজি এক যুগান্ত সত্তা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। আজি এই ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত তেওঁলৈ যাচিছোঁ একাজলি অশ্ৰু অঞ্জলি। পুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি খুলি দুৱাৰ হনুমালি পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি? তুমি সাৰে আছা, সাৰে আছো আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাঁহীৰ কৰুণ সুৰ, বড়ো গাভৰুৰ নাচনৰ তাল ভাঙে জনতাৰ চকুৰ পানীৰে। মাজনিশা কোনে ৰাজ আলিয়েদি আক্ষেপ কৰি যায়, বিষ্ণু ৰাভা আজি নাই, বিষ্ণু ৰাভা আজি নাই, বিষ্ণু ৰাভা আজি নাই। বিষ্ণুপ্ৰসাদ ৰাভাৰ হৃদয়ৰ নিভৃত কোণৰ পৰা বৈ আহিছিল এনে বৈপ্লৱিক কবিতা, আৰু এই ধৰাৰ মাজতে লুকাই আছিল এক যুগান্ত সত্তা। বিষ্ণু ৰাভাৰ জীৱনকালত বুকুৰ আমঠু হৈ থকা কৃষক, শ্ৰমিক, বনুৱাসকলে আজি ভোকে নাপায় বিষ্ণু ৰাভা দিৱস কেতিয়া। তেওঁৰ স্বৰচিত গীত আৰু কবিতাসমূহো স্বদেশ, স্বজাতি, স্বাধীনতাৰ আন্তৰিক সবল ধ্বনিৰ সমাৱেশ ঘটিছে। তেওঁ গাইছে, বল 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 কৃষক শক্তিৰ দৌল, বল 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 কৃষক শক্তিৰ দৌল। অসমৰ জাতীয় জীৱনৰ সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এটি চিৰপৰিচিত নাম। এইগৰাকী ক্ষণজন্ম কালজয়ী পুৰুষৰ ব্যক্তিত্ব আছিল অপৰিসীম। কলা সংস্কৃতিৰ চিৰসুন্দৰ সুৰৰ দেউলৰ পূজাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। তেওঁ আছিল একেধাৰে বিপ্লৱী কবি, গীতিকাৰ, মঞ্চ পৰিচালক, নৃত্যচিত্ৰ শিল্পী, ৰাজনীতিবিদ আৰু আছিল সুদক্ষ খেলুৱৈ। যদিও সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বিশাল ঐশ্বৰ্য বিভূতিৰ গৰাকী আছিলে, তথাপিতো কৃষক, বনুৱা, নিপীড়িত লোকৰ বাবে অঘৰী জীৱন যাপন কৰিছিলে। বিশ্বৰে ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা তোমৰ দেউ নাচা। বিশ্বৰে ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা তোমৰ দেউ নাচা। বন্দে বন্দে আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কৃষক আৰু শ্ৰমিকসকলক পুঁজিবাদীসকলে কৰা শোষণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰু ৰণহুংকাৰ প্ৰদান কৰিছিলে। আৰু সেই সময়ত চৰকাৰে তেওঁক ধৰি দিব পাৰিলে 10,000 টকা পুৰস্কৃত কৰিম বুলি ঘোষণা কৰিছিলে। সেইগৰাকী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া জাতিৰ জাতীয় জীৱনৰ আত্মনিয়ন্ত্ৰণ আৰু শুদ্ধ জাতীয়তাবাদ প্ৰতিষ্ঠা কৰি থৈ গৈছে।
আৰু এইগৰাকী বিষ্ণুপ্ৰসাদ ৰাভা সেই সময়ৰ সুবিধাবাদীৰ দৃষ্টিত খুনী আৰু অপৰাধী আছিল। বিষ্ণুপ্ৰসাদ ৰাভাই নিজৰ জীৱন দৰ্শনৰ মাজেৰে কলা সংস্কৃতিক প্ৰতিষ্ঠা কৰিছিল। তেওঁ স্বৰচিত গীত কবিতা আদিৰ মাজেৰে বিশ্বৰ ছন্দে ছন্দে বিচৰণ কৰিবলৈ সক্ষম হৈছিল। জ্বলোৱা সাগ্নিক তপহুম বহনি বিনাশ কেন্দ্ৰৰ তব জয় অগ্নি জ্বলোৱা সাগ্নিক তপহুম বহনি বিনাশ কেন্দ্ৰৰ তব জয় অগ্নি বিশ্বৰ দেউলত জ্ঞানৰে বন্তি আলোকৰে শিখা উঠক নাচি অজ্ঞানন্দৰ বিনাশী অজ্ঞানন্দৰ বিনাশী পুলকানন্দে বন্দে আজি সমভকতবৃন্দে বন্দে তব চৰণ কমল বন্দে। সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আজি আমাৰ মাজত নাই সঁচা, কিন্তু তেখেতৰ অৱদানসমূহ জীয়াই ৰাখিব লাগিব আমি প্ৰত্যেকজন অসমীয়াই। যদি আমি কেতিয়াবা কিবা হেৰুৱাইছোঁ, জাতিটোৰ বিপৰ্যয় হৈছে, আমি উপলব্ধি কৰিছোঁ আত্মনিৰ্ভৰশীলতাৰে জাতিটোক গঢ়ি তোলা, তেতিয়াহে সঁচা অৰ্থত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰাটো বজাব। কলা কলাৰ বাবেই নহয়, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কৈছে, মোক শিল্পী ঈশ্বৰে সৃষ্টি কৰা নাই, সৃষ্টি কৰিছে জনতাৰ মৰম আৰু চেনেহেৰে। আজি এই শুভক্ষণত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক পূৰণ কৰিবলৈ পুনৰ সুযোগ পালোঁ। আৰু আমাৰ এই ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পালে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটোত আপোনালোকে নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।